এইটো আমাৰ সম্পত্তি, এইটো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা সম্পত্তি। কাৰণ আজি সমগ্ৰ বিশ্বই তথা ভাৰতবৰ্ষই গম পায় যে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ এটা সুকীয়া ৰাজ্য আছিল, কমতাপুৰ এটা ৰাজ্য আছিল। তো আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি জন্ম লগ্নৰ পৰাই কিন্তু আমি দাবী উত্থাপন কৰি আহিছোঁ, দাবী জনাই আছোঁ যে আমাৰ যি মাৰ্জাৰ এগ্ৰিমেণ্টৰ জৰিয়তে যি আমাক ষড়যন্ত্ৰমূলকভাৱে আমাৰ যি ৰাজ্য আছিল, এই ৰাজ্য যি আমাক মানে ধ্বংস কৰিলে বা আমাৰ পৰা মানে বঞ্চিত কৰালে, এইখিনি বস্তু আমি কিন্তু পুনৰ গঠনৰ কাৰণে আমি দাবী জনাই আহিছোঁ। তো বৰ্তমান আমি দেখিবলৈ পাইছোঁ আমাৰ যি কোচবিহাৰৰ যি আমাৰ অনন্ত মহাৰাজে যিখিনি কথা মন্তব্য আগবঢ়াই আছে যে তাৰ লগত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা বাৰ্তা চলি আছে, এইখিনি ক্ষেত্ৰত আমি এটাই মন্তব্য মানে দিব বিচাৰিম যে যদি সঁচা সঁচিকৈ কোনো ধৰণৰ ৰাজনীতি নকৰি, কোনো ধৰণৰ ললিপপৰ নিচিনাকৈ মানে ব্যৱহাৰ নকৰি, যদি সঁচা সঁচিকৈ যদি বাস্তৱ ক্ষেত্ৰত যদি সদ ইচ্ছাৰে যদি কিবা এটা চিন্তা চৰ্চা কৰিছে, নিশ্চয় আমি এইখিনিক ৱেলকাম জনাম, সমৰ্থন জনাম। কাৰণ আমি যি দীৰ্ঘদিনীয়া দাবী আৰু আমাৰ যি সম্পত্তি, আমাৰ যি সুকীয়া ৰাজ্য আছিল, নিশ্চয় আমি ইয়াক আদৰণি জনাম। আৰু আমি এটা বস্তুৱে আহ্বান কৰিম বিজেপি চৰকাৰক তথা বৰ্তমানৰ অসম চৰকাৰক যে এই ক্ষেত্ৰত নিশ্চয় যাতে আমাৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি স্বগোষ্ঠীয় যিখিনি বিভিন্ন দল সংগঠন আছে, সকলোকে যাতে এই আলোচনা যাতে অংশগ্ৰহণ কৰায়। আৰু বিশেষকৈ মই অনন্ত মহাৰাজ ডাঙৰীয়াক আহ্বান কৰিম আপুনিও যাতে আমাক যাতে সেই আলোচনা যাতে অংশগ্ৰহণ কৰাৰ এটা পৰ্যায় যাতে এটা সৃষ্টি কৰে। বিশেষকৈ আমাৰ যি চাংচুংমা খুংগুৰ ডাঙৰীয়াই যি ধৰণৰ মন্তব্য আগবঢ়াইছে যে ইয়াৰ পৰা কোনো ধৰণৰ 1 ইঞ্চি মাটি দিয়া নহ'ব, আমি তাক সুধিবলৈ মানে বিচাৰিছোঁ যে একচুৱেলি এই যি আমাৰ কমতাপুৰ ৰাজ্য এইখন কাৰ আছিল? আজি যে তেওঁ যে এটা বুৰঞ্জীৰ জ্ঞান নথকা মানুহ, ইমান এজন ছিনিয়ৰ মানুহ হিচাপত আমি যথেষ্ট তাক তেওঁক ৰিছপেক্ট কৰোঁ আমি, কিন্তু আমি মানে আচৰিত হৈছোঁ যে এজন ছিনিয়ৰ ব্যক্তি ইমান দিন 15টা বছৰ এটা সাংসদ কাৰ্যকাল চলাইছিল। আমি দেখিবলৈ পাইছোঁ 15টা বছৰত কিন্তু কোনো এটা জাতি জনগোষ্ঠীৰ, বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ কিন্তু কোনো ধৰণৰ উন্নতিৰ কথা আজি কিন্তু পাৰ্লিয়ামেণ্টত উত্থাপন কৰা নাছিল। আজি সেইজন ব্যক্তিয়ে যদি কোনো ধৰণৰ মানে চকু মুঞ্জি কথা কয়, বস্তুটো সহ্য কৰা নহ'ব। আমি আহ্বান কৰিম যে আপোনাৰ যি ধৰণৰ মানসিকতা এইখিনি চেঞ্জ কৰক। কাৰণ আমি কোনো এটা জনগোষ্ঠীৰ কিন্তু আমি শত্ৰুতা নহয়, আমি সকলোৱে আমি দাদা ভাই নিচিনাকৈ আমি ভাল এখন সমাজ গঢ়িব বিচাৰিছোঁ। আৰু যদি কোনোবাই যদি আমাক আক্ৰমণ কৰিব বিচাৰে, আমি কিন্তু হাত সাৱটি বহি নাথাকিম। আমি আহ্বান কৰিম আপোনাৰ মানসিকতা চেঞ্জ কৰক, আপোনাৰ যিখিনি সত্যতা এইখিনি বস্তু আপুনি প্ৰকাশ কৰক। কাৰণ আমি কাৰো সম্পত্তি বিচৰা নাই। আমাৰ যিখিনি সম্পত্তি, আমাৰ যিখিনি ৰাজ্য আছিল, আজি 1949 চনত যি আমাৰ 28 আগষ্টত যি কোচবিহাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট চুক্তি হৈছিল, এইখিনি চুক্তি খালি অনলি চাংচুংমা খুংগুৰে নাজানিলে নহ'ব, গোটেই সমগ্ৰ ভাৰতবৰ্ষ বিশ্ব ভ্ৰমণতেই জানে যে এটা সময়ত এই চুক্তি হৈছিল আৰু চুক্তিৰ জৰিয়তে আমাৰ যি ৰাজ্য আছিল, এই ৰাজ্যখিনি কিন্তু বিলুপ্ত হৈছে। বিভিন্ন ধৰণৰ ষড়যন্ত্ৰমূলক কৰি কিন্তু আমাক ধ্বংস কৰাৰ এটা পৰিকল্পনা ৰচিছিল। তো বিশেষকৈ আমি আহ্বান কৰিম যে যি ধৰণৰ মন্তব্য আগবঢ়াইছে, এনেধৰণৰ মন্তব্যৰ পৰা আপুনি বিৰতি থাকক। আৰু যদি এনেধৰণৰ আকৌ মন্তব্য দি থাকে, তেতিয়া কিন্তু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকিব। কাৰণ আমি কাৰো সম্পত্তি বিচৰাও নাই, আমাৰ যিখিনি অধিকাৰ, আমাৰ যিখিনি সম্পত্তি আমি সেইখিনিয়ে বিচাৰিছোঁ। আৰু যোৱাকালি আমি দেখিবলৈ পাইছিলোঁ NKTVৰ এটা কিবা আলোচনা প্ৰগ্ৰামত আমাৰ যি দুৰ্গা দাস বৰা ডাঙৰীয়াই বিভিন্ন ধৰণৰ নিজকে ধোৱা তুলসী পাঠা বুলি এটা পৰিচয় দিব বিচাৰিছে। আমি সেই দাস ডাঙৰীয়াক আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ যে আপুনি হয়তো গম নাপায় যে নতুনকৈ যি আমাৰ BTR চুক্তিৰ পিছত নতুনকৈ যি আমাৰ বনচু এটা ছাত্ৰ সংগঠন জন্ম কৰি যি নতুনকৈ আকৌ পৃথক বড়োলেণ্ড দাবী উত্থাপন কৰি আহিছে, এই সংগঠনটোক সাৰ পানী কোনে জগাইছে? নিশ্চয় ইয়াতে কোনোবা এটা পাৰ্টিৰ এটা জড়িত আছে। আৰু দেখিবলৈ পাইছোঁ আমি চাংচুংমা খুংগুৰ ডাঙৰীয়া নিজে জড়িত হৈ আছে। চাংচুংমা খুংগুৰ এজন BPFৰ প্ৰতিনিধি আছিল। তো সেইকাৰণে মই আহ্বান কৰিব বিচাৰিম যে কোনো কোচ ৰাজবংশী জনগোষ্ঠী যাতে কোনো ধৰণৰ এটা ধ্বংস কৰাৰ এটা পৰিকল্পনা নৰচে। কাৰণ ইমান এজন জনা শুনা ব্যক্তি, আজি ক'বলৈ গ'লে এটা বহুত ছিনিয়ৰ, আজি দীৰ্ঘদিন ধৰি দশক ধৰি প্ৰায় বহুতকেইটা বছৰ আজি সেই দখল কৰি আছে। তো কিয় এনেকৈ মন্তব্য আগবঢ়াইছে, তো বস্তুখিনি আমি গম নাপাওঁ। কাৰণ আমাৰ ফণীভূষণ ডাঙৰীয়া কিন্তু আমাৰ এটা কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ। আৰু সেই অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহে কিন্তু আমাৰ ফণীভূষণ ডাঙৰীয়াক কিন্তু ভোট দি কিন্তু প্ৰতিনিধি বা এটা বিধায়ক বনাইছে। তাই কি স্বাৰ্থত বা পাৰ্টিৰ হেঁচাতো হ'ব পাৰে। কাৰণ যিহেতু এটা নিৰ্দিষ্ট পলিটিকেল ৰাজনীতিত
লিডিং কৰি আছে। তো এই ক্ষেত্ৰত মই মন্তব্য দিব বিচৰা নাই, কাৰণ তেওঁৱে গম পাব কি কাৰণে এনেকুৱা ধৰণৰ কৈছে। কাৰণ এটা সময়তো কোচ ৰাজবংশী জনগোষ্ঠীৰ তেখেতৰ নিজে প্ৰতিনিধি, আৰু কোচ ৰাজবংশী প্ৰতিনিধি হয় যদি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যদি উন্নতি নিবিচাৰে তো এইটো দুখজনক হ'ব পাৰে। তো বিশেষকৈ মই আপোনালোকক আহ্বান কৰিম, যদি আপুনি যদি সঁচাকৈ যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ যদি উন্নতিকৰণ বিচাৰে, নিশ্চয় আপোনালোকে ভাল চিন্তা কৰক। ফণীভূষণ ডাঙৰীয়াক মই আহ্বান কৰিম, আপুনিও যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নতিৰ স্বাৰ্থে যাতে আমাৰ দিছপুৰত, দিল্লীত যাতে আৱাজ দি থাকে, কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ যাতে দাবী উত্থাপন কৰি থাকে, আৰু অতি সোনকালে যাতে সমস্যাসমূহ সমাধান হয়। বৰ্তমানৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে এজন প্ৰভাৱশালী নেতা, তেখেতে এজন দক্ষতাশীল নেতা। তো আমি এই ডাঙৰীয়াক বা আমি CM ডাঙৰীয়াক আমি আহ্বান কৰিম যে আপুনি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি আমাৰ অধিকাৰ, যি আমাৰ স্বাৰ্থ বা যিখিনি আমাৰ উন্নতিৰ কাৰণে যিখিনি আপুনি চিন্তা চৰ্চা কৰি আছে, এই ক্ষেত্ৰত আমি এটাই দাবী জনাম যে বৰ্তমানৰ যি আমাৰ কেএলৰ সমস্যা, কাৰণ আমাৰ যিসমূহ ভাই বন্ধুৱে আজি এটা বেলেগ ৰাস্তাত গুচি গৈছে, এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ কিন্তু এটা নিশ্চয় দায়িত্ব আছে। আমি সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই এটাই দাবী জনাম যে এই ক্ষেত্ৰত কেএলৰ লগত এটা ভাল এটা পৰ্যায় সৃষ্টি কৰি এটা শান্তি চুক্তি এটা আলোচনা কৰি যাতে আমাৰ বৰ্তমানৰ কেএলৰ জীৱন সিংহ ডাঙৰীয়াক এই আলোচনাত আনি যাতে এই বৰ্তমানে যি আমাৰ পৃথক কোচবিহাৰ ৰাজ্যৰ লগত যিখিনি আলোচনা চলি আছে, এই আলোচনা যাতে অংশগ্ৰহণ কৰায়। আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যোৱা 2 দিন ধৰি নপৰাই, কাৰণ আমাৰ যিখিনি সমস্যা, আমি উন্নতি বিচাৰিছোঁ, আমাৰ যিখিনি হেৰাই যোৱা যিখিনি সম্পত্তি আমি এইখিনি বিচাৰিছোঁ। আৰু বিশেষকৈ আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিম, আপুনি যাতে কোনো ধৰণৰ ৰাজনীতি নকৰি আমাৰ যিখিনি হেৰাই যোৱা, আমাৰ যিখিনি দুৰ্দশা, এইখিনি যাতে মনত কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নতিৰ স্বাৰ্থে যাতে আপুনি ভাল এটা চিন্তা চৰ্চা কৰে, আৰু ৰাজনীতি নকৰি যাতে আমাৰ যিখিনি আলোচনা চলি আছে এইখিনি যাতে বাস্তৱ ক্ষেত্ৰত যাতে আগবঢ়াৰ কাৰণে চিন্তা চৰ্চা কৰে। কাৰণ এইখিনিতো আমাৰে সম্পত্তি আছিল, আমাৰ ৰাজ্য আছিল। আজি ইমান বছৰ ৰাজত্ব কৰাৰ পিছত লাষ্টৰ পিনে 1949 চনৰ 28 আগষ্টত যি আমাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট চুক্তিৰ জৰিয়তে যি আমাৰ ৰাজ্য ভাৰত চৰকাৰৰ লগত চামিল কৰিলে, কাৰণ এইটোতো আৰু কাৰোবাৰ সম্পত্তি আমি বিচৰা নাই। আজি চৰকাৰে যি BTR গঠন কৰি দিছে বা KAC গঠন কৰি দিছে, এইটো চৰকাৰৰ কথা, কিন্তু আমাৰ যি সম্পত্তি এইখিনিতো আমাক লাগিবই না। আমি আক্ৰাসুই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি জন্মলগ্নৰ পৰা আমি দাবী কৰি আহিছোঁ যে আমাৰ যি ৰাজ্য আছিল এইখিনি বস্তু পুনৰ গঠন কৰিব লাগে, আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনসাধাৰণৰ যিখিনি উন্নতি, বিভিন্ন দিশত উন্নতিৰ কাৰণে আমাক জনজাতিকৰণ কৰিব লাগে। এইখিনি কোনো এটা জনগোষ্ঠীয়ে যদি ভাবে যে আমি নিদিম, কাৰণ সেই জনগোষ্ঠীৰ পৰা আমি বিচৰা নাই নহয়, আৰু এইখিনি আমাৰ ৰাইট, এইখিনি আমাৰ অধিকাৰ, আমাৰ সম্পত্তি আমাক লাগিবই, আমি কাৰো পৰা বিচৰা নাই। আজি আমাৰ যিখিনি অধিকাৰ, আমাৰ যিখিনি সম্পত্তি চৰকাৰে দিব, আমি চৰকাৰৰ লগত আলোচনা কৰিম। কিন্তু আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ কিছুমান মানুহে আমাৰ জনগোষ্ঠীটোৰ উন্নতি নিবিচাৰে, বিভিন্ন ধৰণৰ আমাৰ বিতৰ্কমূলক মন্তব্য আগবঢ়ায়। সেইকাৰণে মই সকীয়াই দিব বিচাৰিছোঁ কোচ ৰাজবংশী জনগোষ্ঠীটোক যাতে কোনো ধৰণৰ বিতৰ্কমূলক মন্তব্য নবঢ়ায়, আৰু কোনো এটা জনগোষ্ঠীৰ আমি কিন্তু বিৰোধী নহয়। আমি ভাবোঁ যে আমি ইয়াতে যিখিনি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে বসবাস কৰি আছে, আমি সকলোৰে লগত দাদা ভাই সম্পৰ্কৰে আমি ইয়াতে এটা ভাল এটা শান্তি সমাজ বা ভাল এটা সভ্যতা সমাজ আমি গঢ়িবলৈ চেষ্টা কৰি আছোঁ। মই বিশেষকৈ মন্তব্য দিব বিচৰা নাই, কাৰণ এজন জনা শুনা ব্যক্তি, আজি ক'বলৈ গ'লে এটা বহুত ছিনিয়ৰ, আজি দীৰ্ঘদিন ধৰি দশক ধৰি প্ৰায় বহুতকেইটা বছৰ আজি সেই দখল কৰি আছে। তো কিয় এনেকৈ মন্তব্য আগবঢ়াইছে, তো বস্তুখিনি আমি গম নাপাওঁ, কাৰণ আমাৰ ফণীভূষণ ডাঙৰীয়া কিন্তু আমাৰ এটা কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ, আৰু সেই অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহে কিন্তু আমাৰ ফণীভূষণ ডাঙৰীয়াক কিন্তু ভোট দি কিন্তু প্ৰতিনিধি বা এটা বিধায়ক বনাইছে। তাই কি স্বাৰ্থত বা পাৰ্টিৰ হেঁচাতো হ'ব পাৰে, কাৰণ যিহেতু এটা নিৰ্দিষ্ট পলিটিকেল ৰাজনীতিত লিডিং কৰি আছে। তো এই ক্ষেত্ৰত মই মন্তব্য দিব বিচৰা নাই, কাৰণ তেওঁৱে গম পাব কি কাৰণে এনেকুৱা ধৰণৰ কৈছে। কাৰণ এটা সময়তো কোচ ৰাজবংশী জনগোষ্ঠীৰ তেখেতৰ নিজে প্ৰতিনিধি, আৰু কোচ ৰাজবংশী প্ৰতিনিধি হয় যদি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যদি উন্নতি নিবিচাৰে তো এইটো দুখজনক হ'ব পাৰে। তো বিশেষকৈ মই আপোনালোকক আহ্বান কৰিম, যদি আপুনি সঁচাকৈ যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ যদি উন্নতিকৰণ বিচাৰে, নিশ্চয় আপোনালোকে ভাল চিন্তা কৰক,
ফণীভূষণ ডাঙৰীয়াক মই আহ্বান কৰিম, আপুনিও যাতে কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ উন্নতিৰ স্বাৰ্থে যাতে আমাৰ দিছপুৰত দিল্লীত যাতে আৱাজ দি থাকে, কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ যাতে দাবী উত্থাপন কৰি থাকে আৰু অতি সোনকালে যাতে সমস্যাসমূহ সমাধান হয়।